আজি এমপি আহিব আমাৰ ঘৰলৈ। চহৰৰ ছোৱালী কিমান বা ষ্টাইল কৰি আহে, মোতকৈ দেখিবলৈ বহুত ধুনীয়া। কি খবৰ? ৰিম্পী আহিলা? আছোনে ভালে, তোমাৰ ভালেনে? দেখিবলৈ এইজনী ইমান ধুনীয়া, মোতকৈ বহুত ধুনীয়া। এই লগত কিবা এটা কৰিব লাগিব, যাতে এই ধুনীয়া বুলি নকয়। আহিলোঁ, ব'লা আমি বাহিৰৰ পৰা আহোঁ, লগৰবোৰৰ লগত চিনাকি হওঁ। ৰ'বা আহি আছোঁ অলপ সময়। জুমি, ৰাহুল, এই ৰিম্পী আমাৰ মাহীৰ ছোৱালী। তহঁতৰ লগত লগ হ'ব খুজিছিল, লগ হোৱাচোন, চিনাকি হ। হাই ৰিম্পী। আমাৰ ভাল, তুমি পিছে কেতিয়া আহিলা? মই আজি আহিছোঁ। এতিয়া আমি যাওঁ দিয়া ঘৰত, পিছত লগ পাম। অ'কে বাই। বাই। এয়া সিয়ে চবৰ লগত লগ হ'ল, চবেই লগতহে কথা পাতে, মোৰ লগত কথা নপতাই হ'ল। লাহে লাহে এই সকলোৰে আপোন হৈ পৰিব, মই সকলোৰে পৰ হৈ পৰিম, মোৰ সকলোৱে নমতা হৈ যাব। এই সোনকালে ইয়াৰ পৰা খেদিব লাগিব। আহিল আকৌ মোৰ খাবলৈ। মধু, আজি পাৰ্কলৈ যাবা নেকি? এইবাৰ আকৌ পাৰ্কলৈহে যায়, নিজৰ ওচৰতো। মোৰ গাটো ভাল নহয় ৰিম্পী, আজি নাযাওঁ দিয়া, বেলেগ এদিন যাম। কি হ'ল, কি হৈছে? মই যদি কওঁ নেকি? নাই অলপ গাটো গৰম গৰম লাগি আছে, নালাগে ক'ব, বেলেগ দিনা যাম দিয়া। হ'ব দিয়া, মই জেঠীৰ ওচৰলৈ যাওঁ। তোক আজি মই এটা শিক্ষা দি আছোঁ। ছোৱালী ক'ত আছ তই? 3 দিন হ'ল আমাৰ মাহীৰ ছোৱালীজনী আহিছিল, মোৰ একেবাৰে মাথাটো খাই দিছে জানানে। আমাৰ ইয়াতে সকলোৱে তাইকহে ভাল দেখা পায়, মোক সকলোৱে পৰ বুলিয়ে ভাবা হ'ল। তাইক সোনকালে ইয়াৰ পৰা খেদিব লাগিছিল, কিবা এটা উপায় দেচোন মোক। হয় নেকি? মই তোক কিবা এটা ভাবি ক'ম দে। মোৰ এনেকুৱা লাগিছে মধুৱে মই ইয়াত থকাটো ভাল পোৱা নাই। মানুহবোৰে তাতকৈ মৰম কৰা দেখি তাই হিংসা কৰিছে, সেইবাবে তাই মোক ইয়াৰ পৰা খেদি পঠিয়াবলৈ বুদ্ধি আহিছে। আজি তাইক কথাটো বুজাই দিয়া ভাল। মধু, মধু, আজি মই ঘৰলৈ যামগৈ। ৰিম্পী, আজি যাবই নেকি? ইমান জল্দি যোৱা যে? আজি যাবই যদি, দেখি দেখি আমনি লাগি গৈছে, মইতো বোধহয় ভালে পাইছোঁ। যাম, একো নাই, আকৌ পিছত আহিম, কিন্তু যোৱাৰ আগত তোমাক এটা কথা ক'ব লগা আছে। কি কথা কোৱা? মই জানো তুমি মই ইয়াতে অহাটো ভাল পোৱা নাই। ঘৰৰ মানুহবোৰে মোক মৰম কৰা দেখি তুমি মোক বেয়া পাইছা, সেইবাবে মই আজি ঘৰলৈ যাবলৈ ওলাইছোঁ। কিন্তু মধু, এটা কথা, তুমি লগৰ লগত কথা পাতি থকা সেইদিনা মই শুনিছিলোঁ, তেতিয়াহে মই গম পাইছোঁ তুমি যে মই ইয়াতে অহাটো ভাল পোৱা নাই। কিন্তু এটা কথা, তোমাক যেনেকৈ ভাল পায় মোকো তেনেকৈ গাঁৱৰ মানুহে ভাল পায়, আৰু তুমি এখন গাঁৱৰ ছোৱালী, তোমাক সকলোৱে ভাল পায়। কিন্তু মই বহুত দিনৰ মূৰত এদিনা আহিছোঁ কাৰণে মোক অলপ বেছিকৈ গুৰুত্ব দিছে, তাকে দেখি তুমি ভাবিছা মোক বেছিকৈ মৰম কৰে তোমাতকৈ, কিন্তু সেয়া নহয়, তোমাকো মৰম কৰে, মোকো মৰম কৰে। ৰিম্পী, মোক পাৰিলে মাফ কৰি দিবা, মই তোমাৰ কথা তেনেকৈ ভাবিব নালাগিছিল। মই বহুত বেয়া কথা ভাবিলোঁ, মই বুজিবই নোৱাৰিলোঁ তোমাক, ঘৰৰ মানুহবোৰৰ কথা বুজিবই নোৱাৰিলোঁ, চৰি। একো নাই দিয়া, এতিয়া মই ঘৰলৈ যাওঁ, এইবাৰ আহিলে বহুত দিন থকাকৈ আহিম, আৰু তুমি মই মিলি গোটেই গাঁও ঘূৰিম, লগৰ লগত খেলিম, সকলো খেলিম। হ'ব দিয়া, বাই। বাই।